हेलो गाइस नतुन এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনালোঁ। তো সকলোৱে গমেই পাইছে যে বৰ্তমান মানে বহুকেইখন জিলাতে মানুহ বহুত ধাৰাসাৰ বৰষুণ ধুমুহা আহি আছে। তো আমাৰ কামৰূপ জিলাতো বহুতো ক্ষতিপূৰ্ণ হৈছে। সকলোৱে দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে, যিহেতু বহুত এতিয়াও বৰষুণ পৰি আছে, বতাহ মাৰি আছে আৰু আপোনালোকক দেখাম যে কেনেকুৱা ধৰণৰ ক্ষতিগ্ৰস্ত হৈছে। তো ভিডিঅ'টো প্ৰথমৰ পৰা সকলোৱে চাই থাকক। আৰু এইফালে দুডাল তামোল গাছ একেলগে অলপমান টিঙত পৰিছে, যিহেতু টিঙত অলপমান ফাট মেলিছে। দেখা পাইছে আপোনালোকে, দুডাল তামোল গাছ একেলগে পৰিছে ইয়াতে। মোৰ পিছফালে এডাল গাছ মানে লাইনৰ গাছ আছে, যিটো লাইনৰ তাৰতে মানে কিমান দিন যে লাইন নাহে আৰু ক'ব নোৱাৰোঁ আৰু কি যে কৰা যায়। ইমান ডাঙৰ গাছ আৰু এইফালে নিম গাছ এটা ৰাস্তাতে পৰিছে ভাঙি, ৰাস্তা ব্লক কৰি দিছে। যিহেতু এতিয়ালৈকে পুৰা বতাহ মাৰি আছে, লাইনৰ তাৰত পৰিছে গাছডাল ভাঙি, আৰু লাইন কেতিয়া আহে কোনো ঠিক নাই, এইটো এতিয়াও বতাহ মাৰি আছে। আৰু এইফালে আমাৰ বাৰীৰ পিছফালে এইফালে জাঙি এখন আছিল, পূৰা ভাঙি লৈ গৈছে, উৰাই লৈ গৈছে পূৰা। তাৰপিছত এটা নিম গাছ আছিল পিছফালেও, এইটো পূৰা ভাঙি লৈ গৈছে আৰু পূৰা উখুৰাই লৈ গৈছে মূৰাটো। এইটো দেখা পাইছে, পূৰা শিপা পৰ্যন্ত উঠাই লৈ গৈছে। ইমান বতাহ মাৰিছিল মানে কি ক'বা আৰু, এনেকুৱা বতাহ দেখাই নাছিলোঁ এতিয়াও। ভয় লগা দৃশ্য পূৰা। ইফালে আমাৰ এটা চেগুন গাছ আছে, চেগুন গাছটো বগৰাই দিছে। আৰু ইফালে ৰাস্তাত পূৰা লাইনৰ তাঁৰ পূৰা ছিঙি কলগছ পৰিছিল, লাইনৰ তাঁৰত পূৰা ছিঙি সৰ্বনাশ আৰু লাইনৰ অৱস্থা কি ক'বা আৰু। এই আৰু কি কবি আৰু, মানে দুখ লগা পৰিস্থিতি হৈছে এই দুনিয়াখনত যে আৰু কি হ'ব। ইফালে গৰম থকা নাযায় আৰু ইফালে ধুমুহা বতাহ, কি কবি আৰু মানুহ এনেকৈ মাৰিব আৰু জিন্দাই। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যে আপোনালোকৰ ফালেও কেনেকুৱা ক্ষতিগ্ৰস্ত হৈছে কমেণ্ট বক্সত জনাব। তো আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ইমানে, বাই বাই।